গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো আজি লোকেশন চেঞ্জ হৈ গৈছে, আপোনালোকে দেখা পাইছে। তো পিছফালে একদম হাবি নিচিনা। তো লোকেশন চেঞ্জ কাৰণ মই এতিয়া আইছোঁ গাঁৱত, আৰু গাঁৱত মই যোৱাকালি ৰাতি আহিলোঁ আৰু ৰাতি ব্লগ কৰা নহয় কাৰণ যোৱাকালি ৰাতি একদম মানে এনেকুৱা বৰষুণ দিছে, একদম ভিজিছোঁ অলপমান, বেছি ভিজা নাই, অলপ ভিজিছোঁ। তো মানে সেইকাৰণে ৰাতি ব্লগ কৰা নহ'ল আৰু এতিয়া মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি হৈছে গৰু বিহু। গৰুকেইটা ধোৱা হৈ গ'ল আৰু এতিয়া আমি যাম গা ধুব নদীত। আমাৰ আগফালে নদী আছে, তো নদীত গা ধুব যাম। নদীটো হৈছে এই ননৈ নদী যে, আপোনালোকে বহুতে জানে চাগে, বহুতে নাজানে। তো ননৈ নদী আছে, ডাঙৰ নদী, বহুত ডাঙৰ। তো পানী বেছি নাই চাগে এতিয়া, তো গা ধুব যাওঁ। তো আগৰ ফালে বহুতকেইটাই মানে গ'লেই আৰু, তো বাকীখিনি মই তাতে যাই দেখাই আছোঁ আপোনালোকক। তো এইখনে হৈছে আমাৰ ননৈ নদী, তো আমি এতিয়া গা ধুব যাওঁ। বহুত মানুহে গা ধুয়ে আছে ইতিমধ্যে, তো চাওঁ। পানী বেছি নাই কিন্তু, তো বেছি পানী অলপ হ'লে ভাল লাগে তো গা ধোৱাৰ কাৰণে। তো পানী চানী নাই, তো গা ধুই কিনে লগ পাইছোঁ আপোনাক। গা চা ধুইছিলোঁ, গা ধোৱাতে ভিডিঅ' কৰা নাই আৰু মানে ভাল নালাগে না চব বস্তু ভিডিঅ' কৰিব। তো গা চা ধোৱা হ'ল, তো এতিয়া যাওঁ এইফালে, যাই কিনে পিছত লগ পাই আছোঁ। এইফালে আমাৰ মানুহগিলাই এৰি থৈ গ'ল মোক। আগতে এইফালে গুচি গ'ল এটা, মোৰ মানে আহোঁতে দেৰি হৈ গ'ল, ক'ত দেখা হৈছে। তো মই আহালৈকে আনতে থৈ উঠিলোঁ গা। মই অহাৰ পিছত আৰু গ'ল আৰু অলপ পৰ ৰখিল। বতাহ আছে, এইফালে বতাহ আছে। তো এতিয়া যাওঁ, কাপোৰ কানি সলাওঁ। কাপোৰ কানি সলাইছোঁ এতিয়া, পৰিল যা। তো ব'ল, আৰু দুটা ইউটিউবাৰ আছে। এইটো এটা, এইটো হ'ল দৰং বইজ হিয়াৰ দে, আৰু এইফালে এটা সৰু, ইয়াৰ নাম তো দুটা চেনেলৰ লিংক তলত ডিছক্ৰিপশ্যনত দি দিম মই, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'গিলা চাব, লাইক কৰি দিব। আৰু তহঁতৰ দিব মোৰ এইটো বডি বিল্ডাৰ, বডি দেখাই দিয়া এতিয়া। এই পঢ়বি ক'ত যা, এইটো হাই গেল চোলা তোলা পিন্ধি এতিয়া আটা পাৰি আছিলোঁ। লিংক পাই যাব ডিছক্ৰিপশ্যনত, ছাবস্ক্ৰাইব কৰি দিলে হ'ল। আৰু মোৰ চেনেলৰ লিংকো দিবি কিন্তু, এনেই আৰু নাপায় না প্ৰমোশ্যন। তো গাইছ আমাৰ গা চা ধোৱা হৈ গ'ল, আৰু এতিয়া এইটো আমাৰ চটা ব্লগাৰ। তো ইয়াৰ আগত কিন্তু দেখা পাইছে চাগে। তো একদম নতুন কাপোৰ পিন্ধিলে, তেতিয়া কাপোৰ পিন্ধি নাছিল, গেঞ্জি পিন্ধি আছিল। তো কাপোৰ চাপোৰ পিন্ধি ল'লে, আৰু আমি এতিয়া ভাত পানী খালোঁ। ভাত পানী খাই উঠি এতিয়া তো আমি আজি চাওঁ এতিয়া কি কৰোঁ। তো আজি এইটো ব্লগ এইখিনিতে খতম কৰিম। তো নেক্সট ব্লগ আহিব বহুত ধামাকা। তো এই নেক্সট এটা খতৰা সত্ৰত যোৱা ব্লগ আহিব। খতৰা সত্ৰত যোৱা ব্লগটো আপোনালোকে চাব, আৰু এই ব্লগটো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কিনি কৰি থৈ দিব। লাইক কৰিবা দি তাতে লাইক বুলি কওঁ।